हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल और इतना मैं যাব লৈছো দোকানত और बस्तु এটা আনিবলৈ যাওঁ और আহিয়ে দেখা পালোঁ আমাৰ বাটতে মাটি পেলা দিলে ৰাস্তা মাটি ৰাস্তা ওখ কৰিব হেপিনা পা এপিনালে পেলাব মাটি মানে এপিনে ধান মেলি দিয়া আছে বেলেগৰ খালি ধান কাটিলে তো হেপিনে ধান মেলি দিয়া আছে কাৰণে হাত পেলোৱা নাই আমাৰ এইখিনিতে পেলালে এতিয়া খিনি মই পাৰ কৰি যাব লাগিব আৰু ইপিনে ট্ৰেক্টৰ আৰু মাটি আহি আছে এখন এপিনে আহিব চাগে আৰু হেতু সাইডে পেলাব এখন এতিয়া মই গৈ আছো লাহে লাহে আৰু মোৰ পিছত লাৰু আহিল মানে মই তাক ধুনীয়াকৈ গিলৰ ভিতৰত সোমাই পেলাই গিলখন মাৰি থৈ গুচি আহিছিলোঁ কিন্তু সেই পিনে দি ঘূৰি পেলাই আকৌ মোৰ পিছতে ওলালেহি আৰু বহুত বদমাছ হৈছে ই A few moments later এতিয়া আকৌ মই গৈ আছোঁ পথাৰে পথাৰে মানে মানুহ এজনক ভাত খাবলৈ মাতিবলৈ মানে আমাৰ পথাৰত কাম কৰিছিলে এয়া ধান বান্ধা কাম আৰু তো এতিয়া ধান সেয়াও ভাগিব আমাৰ ধান খালি ধান কাটিলে কাটি কৰি হৈ গ'ল পথাৰত যোৱাই নাই ইমানকেইদিন তো তাতে এতিয়া ভাত খাব মাতিব লাগিব মানুহজনৰ এতিয়া গৈ আছোঁ ঘৰত তো আছেনে নাই চাই আছোঁ তো মানুহজনৰ ঘৰ এতিয়া পাইছোঁহিয়ে ওচৰতে আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তো এতিয়া যাওঁ ঘৰত আছেনে নাই আছে যদি ভাত খাবলৈ কওঁ আৰু যায় 5 minutes later এজনৰ ঘৰৰ পৰা এতিয়া গুচি আহিলোঁ কোনো নাই হ'বলা ঘৰত মাত দিলোঁ ঘৰত কোনো নাই পথাৰতে আছে হ'বলা আমাৰ পথাৰতে এতিয়া আকৌ তাত যাব লাগিব নহ'লে ফোন কৰি কৈ দিম আৰু মই এতিয়া তাত যাবলৈ বহুত এলাহ লাগি আছে নাযাওঁ ৰ'দটো ওলাইছে বহুত গৰম দিছে 20 minutes later আৰু ইপিনে আমি ভাত খাব বহিলোঁ মায়ে বনাইছে দালি শুকান মাছৰ ভাজি আৰু ভোলে চয়াবিনে বনাইছে যেনে খাব লৈছে ভাজি নহ'ব A few moments later মোৰ ভাত খাই কেতিয়াবাই হ'ল এতিয়া ভাতিবেলা হ'ল আহি আৰু এতিয়া ওলাই আহিছোঁ অলপ কাম কৰিবলৈ মানে ছাগলীৰ ঘৰটোত কাপোৰকেইখন পাৰি দিব লাগে কাৰণ সিহঁতৰ ঘৰত সোমোৱা সময় হ'ল আহি আৰু তো এইটো আটা পাৰি আছে তাই মানে সোমাওকৈ আছে কিন্তু কাপোৰ পৰাই নাই এইপিনে তো পাৰি সিহঁতৰ আঁঠুৱাটো টনি দিব লাগিব মানে সিহঁতৰ মহে কামোৰে কাৰণে আঁঠুৱাও দি দিছোঁ আৰু এইপিনে মাটি পেলাই আছে বহুত হ'ল এতিয়ালৈ এইখিনি পালেহি একদম সেয়া পাইছে মাটি পেলাই সেয়াৰ পৰা আৰু পিছুৱাই যাব মানে গোটেই ৰাস্তাটো ওখ সেইখিনিলৈ পেলাব আৰু মাটি চ' এতিয়া মই বস্তাকেইটা পাৰি দিওঁ আৰু কাম অলপ কৰিব আছে কাৰণ কাইলৈ লক্ষী পূজা তো লক্ষী পূজাৰ কাৰণে আজি কিবা অলপ কৰিব লাগিব সেইখিনি কৰিম আৰু এইপিনে মিস্ত্ৰী খুৰাহঁতে কাম কৰি আছে দেউতাইও লাগি আছে খুৰাৰ লগত তো আমাৰ এইপিনে পিছপিনে লেট্ৰিন বাথৰুম বনোৱা হৈছে আৰু এতিয়া বহুতখিনি সম্পূৰ্ণ হ'ল আহি দৰ্জা খোৱালে আৰু বাকী মাজত এনেকৈ ৱাল গাঁঠি আছে 2 hours later এতিয়া চাহ খাই আছোঁ পাপৰ ভাজি লৈ আৰু এয়া বাতিত আছে পাপৰ আৰু ৰং বিৰঙৰ পাপৰ এজোপা মোৰ খাই বহুত ভাল লাগে আৰু মোৰ লগত আছে টিকলিকেইটা সেইকেইটাও খাই আছে তলত এজনী এইপিনে চাই আছে এজনী খোৱাত ব্যস্ত A few moments later লক্ষী পূজাৰ কাৰণে আৰু এতিয়া মই ৰুকি আছোঁ নাৰিকলৰ লাৰু বনাম আজি তো এয়া নাৰিকল ৰুকি আছোঁ ধুনীয়াকৈ মই বহি আছোঁ বঠিখন একদম কাঁহীৰ ওপৰত লৈ দিছোঁ এনেকৈ তাৰপিছত ৰুকি আছোঁ ধুনীয়াকৈ এইটো ৰুকি হৈ গ'লগৈ আৰু এতিয়া এইটো ৰুকিম ধুনীয়া আৰু আছে কেইটামান ৰুকিবলৈ খালী কৰি ধুনীয়াকৈ থৈ দিয়া হৈ আছে আৰু কাইলৈ লক্ষী পূজাৰ কাৰণে আজি নাৰিকলৰ লাৰু বনাম আৰু আজিয়ে মই ঘৰৰ কাঠি ধুনীয়াকৈ মুচি কাচি থৈ দিলোঁ আৰু বাৰাণ্ডাখন আৰু নামঘৰটোহে মুচিব বাকী আছে গোটেইখিনি মুচি কাচি ধুনীয়াকৈ হ'ল পগলা হ'লি নেকি তই এতিয়া খাই আছোঁ নাৰিকলৰ গাখীৰৰ চাহ মানে মই বনোৱাখিনি দেখাব লাগিছিল কিন্তু পাহৰিলোঁ ভিডিঅ' কৰিবলৈ তো কেনেকৈ বনাই কৈ দিওঁ মানে নাৰিকলখিনি যেতিয়া ৰুকা হয় ৰুকি লৈ পেলাই নাৰিকলৰ ৰুকাখিনি সেয়া চেপি ৰসটো ওলাই মানে
যেনেকৈ গাখীৰ চাহ বনায় আৰু লাল চাহখিনি সেনেকৈ বনায়, এনেকৈ বাকী আনি অকল এইখিনি তাত ঢালি দিলে হৈ গ'লগৈ, গাখীৰ চাহ হৈ যায়। মানে এইখিনি উতলি থাকোঁতে পেলাই দিব নালাগে, নহ'লে ফাটি যাব। এনেকৈ কেঁচাই কেঁচাই পেলাব লাগে। তো এতিয়া হৈ গ'ল গাখীৰ চাহ, আৰু এতিয়া ধুনীয়াকৈ খাই আছোঁ। 20 minutes later. আৰু এইপিনে এতিয়া নাৰিকল ভাজি আছে মই, অলপ পিছত লাড়ু বনাবলগীয়া হৈ যাব আৰু। মায়ে একদম গেছটো তলত নমাই লৈছে, ওপৰত লাৰাৰ দিগদাৰ হয় কাৰণে। A few moments later. আৰু এইপিনে আমাৰ লাড়ু হৈ গ'ল। লাড়ু বনাই বনাই এনেকৈ ডলাখনত ধুনীয়াকৈ থৈছোঁ। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে আছিলে আৰু। ৰুমৰ ভিতৰত আনি মানে লাড়ুকেইটা থৈ দিছোঁ আৰু, তাতে পাকঘৰত মেকুৰীয়ে পেলাবৰ কাৰণে। তো ভিডিঅ'টো আজি ইমানতে আছিলে। আপোনালোকে যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ এণ্ড বাই বাই। Peace.